তো নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল, আৰু ভাল নহ'লেও ভগৱানে সকলোৰে মংগল কৰক, সকলোকে কুশলে ৰাখক। তো ভিডিঅ'টো আৰম্ভ কৰি লওঁ, তাৰপাছত বাকীখিনি কথা পাতিম। মানে বৰ চাগে কিবা ডিস্কভাৰী চেনেল চাই থকা দিনা লাগিছে নিশ্চয়। কোৱা হাবিয়ে ঘূৰি ফুৰিছোঁ। তো আহিছোঁ বাঁহনিলে, মানে বাঁহ দুটা দৰকাৰ হৈছে, সৰু সৰু লগত দি আহিছে। বাঁহ ধৰিবলৈতো নাই উঠা ভালকৈ, পোহৰটো নাই, কোলা লাগিছে। এইফালে মই দা লৈ এইফালেদি যাম। কিমান ডাঙৰ বাঁহ লাগিব এতিয়া? তো আজি বহুত দিনৰ মূৰত আহি গ'লোঁ আপোনালোকৰ মাজলৈ। কিনো কম, বহুত মানে মনটো বেয়া লাগি আছে, ভিডিঅ' দিব পৰা নাই। আকৌ দিম বুলি ভাবিছোঁ লাহে লাহে। তো আজি মানে এটা বিশেষ কামৰ কাৰণে বাঁহ দুটা কাটি আছোঁ। তো দেখুৱাই থাকিম বাৰু, ভিডিঅ'টো চাই যাব। কাটি লওঁ বাৰু। কোনটো কাটিবি? তো কি ক'ম আৰু, কোন বাঁহ লাগে মানে বিচাৰি পোৱা নাই। বিচাৰি আছোঁ, বাঁহনিত ঘূৰি আছোঁ, কোন ফিলে পাওঁ। ইয়াকো চাবলৈ গৈছোঁ। কোনটো? তো বাঁহো কাটি থাকিম, কথাও পাতি থাকিম। আপোনালোকৰ ফালে খেতি বাতি কেনেকুৱা হৈছে জনাব, কমেণ্ট কৰি। আমাৰ খেতিটো উঠিলোঁ অকণমান শুন, এবাৰ মানে আগতীয়া হ'ল। তো এয়া আৰু পাত নি লওঁ। তো পালোগৈ এটা চিধা বাঁহ, লৈ গৈ আছোঁ কাটি। এইফালে দেখুৱাই থাকিম আৰু, লৈ হওক। তো এইটো আৰু এইফালে গৈ আছোঁ। ৰাস্তাটো নিশ্চয় চিনি পাইছেই চাগে, দেখিয়ে থাকে মোৰ ব্লগত বা আমাৰ আছামিজ বয় সাগৰৰ পৰা শ্বৰ্ট ফিল্মত। তো এয়া গৈ আছোঁ। দাও চাও লৈকে পাই গ'লোহি আহি। বাঁহটো আনিলোঁ, এইফালে কামত লাগি আছে। কোৱা নাই মই কি হৈ আছে মানে। তো আজি ইয়াত থিয়েটাৰ এখন আহিব, থিয়েটাৰ দোকান থ পাতি আছোঁ কথা। এইফালে আমাৰ দোকান, এইখন অনুপম দাৰ দোকান আছিলে। দাদা চকী আনিছে, এয়া এইফালে গাঁত খান্দি আছে পৰ্দা লগাবলৈ। দোকান এইফালে এখনো বাঢ়িলে, জেগাডোখৰত চিনি পাই, দেখিছে আৰু। এইফালে ইও লাগি আছে কিহৰ বা পৰ্দা মই নাই খোৱা মানে। সকলোৱে চাব আৰু মৰম দিব, কিবা এটা হ'বলৈ গৈ আছে, দেখুৱাবলৈ গৈ আছোঁ। চাই থাকক। আৰু সেই বাঁহ আচাৰ কাটি যে আহি লাগি আছিলোঁ, কাম এইখন তৰিলোঁ। তো লাহেকৈ সন্ধিয়া হৈ আহিছে, আৰম্ভ হ'ব আৰু। ৰাইজে বহি আছে, এইফালে দোকান খুলিলে, এইফালে দোকান, এইফালে আমাৰ এক্টৰ। চাই থাকিব আৰু কি হয়। আজি ৰান্ধিবলৈ এইটো আনিছোঁ, ৰাতি মানে চিনেমাৰ পিছত চয়াবিন 5 কেজি। তো এইফালে আছে এগৰাকী এক্ট্ৰেছ, আজি ওলাব অলপ পিছত পৰ্দাত। তো চাই থাকিব ৰাইজে। তো চাওঁতে আন্ধাৰ হৈ গ'ল। ৰাইজসকলে আছে আৰু অলপ কম খালী, ফিটিং কৰি হৈছেগৈ আৰু। আপোনালোকে ঘণ্টা সময় পাছতে আৰম্ভ হ'ব।
তো অপেক্ষা অন্তত প্লে কৰিবলৈ লৈছে তো অকণমান তো শ্বৰ্ট ফিল্মখনত মৰম দিয়াৰ লগতে মোৰ ভিডিঅ'টো অকণমান আপোনালোকে আৰু দেই এয়া এইফালে ৰাইজ বহি আছে কৈছে বাৰু ৰাইজ দেই হে খালি বৰষুণটোৱে অকণমান খেলি মেলি কৰে নেকি অতি মৰমৰ বিধায়ক মহোদয় এখন পেনপত্ৰ লিখিছ তই ইয়াত থকা যোগ্যই নহয় তোক আমেৰিকা ৰ'ব লাগিছিলে নাচালে পঠিয়াই দিলেহেঁতেন তোক চাপ মোক বন্ধ $2,000 years later. ৰাইজ কিন্তু নাইনাকৈ হৈছিলে দেই খোৱা মানুহ আজিলৈ হ'ল আৰু হ'ল এতিয়া শ্ব' গুচি গ'ল মই ভিডিঅ'টোত ইমান নেদেখুৱালোঁ মানে তো মানে কি মোৰ ভাইটিয়ে আছামিজ সাগৰৰ পৰা প্ৰেমৰ বৰষুণ নামৰ চুটি ছবিখন আজি ইউটিউবত দিছে আৰু মানে তো তাকে অকণমান আমাৰ গাঁৱৰ ৰাইজক দেখুৱালে আৰু পৰ্দাত তো আপোনালোকেও চাব চুটি ছবিখন মই ভাইটি চেনেলৰ লিংকটো দি দিম ডেছক্ৰিপশ্যনত কেনেকুৱা পালে চাই জনাব তো সেয়াই আৰু আজি বিশেষ নাই ভিডিঅ'টো ইমানখিনিতে সামৰি দিছোঁ বাই বাই